এভৰিৱান আজি আপোনালোকৰ ওচৰলৈ লৈছোঁ স্কিনি লেগ চিকেনৰ ৰেচিপি। তাৰ বাবে লৈছোঁ পিঁয়াজ, আদা নহৰু বটা, তেজপাত, ইলাচি দালচেনি, জলকীয়া, হালধি, জিৰা ধনিয়া গুড়ি, নিমখ, চচ 2 চামুচ, এচামুচ কষ্টুৰি মেথি। তাৰপিছত কেৰাহী এখন বহাই দিলোঁ আৰু কেৰাহীখনত মই এচামুচ বাটাৰ দি দিলোঁ। বাটাৰখিনি গলাৰ পিছতে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি মই ব্ৰাউনি কালাৰ অলপ হ'ব দিলোঁ, বেছি ভাজা নাই, এইটো বেছি নাভাজে এইটো ৰেচিপিত। তাৰপিছতে যেতিয়া পিঁয়াজখিনি গল্ডেন কালাৰ হৈ আহিছে আদা নহৰু বটা দিলোঁ। আদা নহৰু বটা দিয়াৰ পিছত ইলাচি দালচেনি দি দিলোঁ। সেইখিনি ভালদৰে অলপ ফ্ৰাই হৈ আহোঁতে মছলা গুড়িখিনি ঢালি দিলোঁ। গোটেইখিনি মছলা একেলগে মই অলপ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পিছতে অলপ পানী দি দিলোঁ। পানীখিনি দিয়াৰ পাছতে এনেদৰে অলপ লৰাই থাকিলোঁ। যেতিয়া অলপমান উতলি আহিছে, উতলি অহাৰ পিছতে দেখিব এনেদৰে অলপমান কালাৰিং হৈ আহিছে আৰু অলপ ভুনি লোৱাৰ পিছতে মই এইখিনিত চিকেন লেগ পিচকেইটা দি দিলোঁ। চিকেন লেগ পিচকেইটা দিয়াৰ পাছতে সেইখিনি ভালদৰে লৰাই থাকিলোঁ। লৰাই থাকি তেজপাত দি দিলোঁ। তেজপাত দি পেলাই চিকেনৰ পৰা পানী উলিয়ালোঁ, অলপ বাট চালোঁ। যেতিয়া চিকেনৰ পৰা অলপ পানী ওলাই আহিছে তাৰপিছত ঢাকন মাৰি দিলোঁ। অলপ সিজাৰ পিছতে তাৰপিছত ভালকৈ লৰাই 1 কাপ পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছতে ভালদৰে লৰালোঁ। লৰাই পেলাই আকৌ পুনৰ ঢাকন মাৰি দিলোঁ। ঢাকন মাৰি দি সিজিবলৈ দিলোঁ। যেতিয়া চালোঁ যে সিজি গ'ল তাৰপিছতে মই চচখিনি এনেদৰে ঢালি দিলোঁ। চচখিনি ঢালাৰ পিছতে কষ্টুৰি মেথিখিনি দি দিলোঁ। তাৰপিছতে এয়া ৰেচিপি পূৰা তৈয়াৰ হৈ গ'ল। আকৌ এচামুচ বাটাৰ ঢালি দিলোঁ ওপৰতে। মোৰ ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।